আলহী আহিছে পূজাৰ নেক্সট দিনা আজি আলহী আহিব ভাত খোৱাকৈ মানে পূজাৰ ঘৰত সোমাই আহিব আহি পেলাই ইয়াতে ভাত খাব ভাত খাই মেলি যাব তো চাই থাকক কি কৰোঁ কেনেকৈ কি বনায় কি কৰে তো চাই থাকিবা আগলৈ ভিডিঅ'ত ইফালে এতিয়া বায়ে ভাতৰ যোগাৰ কৰি আছে পটল ফ্ৰাই কৰি আছে আৰু এইফালে তাৰপিছত চব্জিখিনি বহাই দিব আৰু মই ভাজিবলৈ লৈছোঁ এতিয়া পাপৰ তো পাপৰখিনি ভাজি লোৱাৰ পিছত বায়ে আৰু ভাত পানী দিব পাৰিব বোলে বায়ে যোগাৰ কৰিলে ভাত দিবলৈ প্ৰথমতে সৰুখিনি বহুৱাই লৈছে ভাত খাবলৈ তো সৰুখিনি খোৱাৰ পিছতে মামাহঁতক দিবলৈ লৈছে এইফালে মামাহঁতে খাই আছে তাৰপিছতে খুৰীহঁতে খালে তাৰপিছত আৰু আমি শেষতে খাইছোঁ 1 hour later. দেখিছেনে আৰু নতুনকৈ আলহী আহিলে মাহীহঁত আৰু মাহীহঁতে চাহ তাহ খাই যাবৰে হ'ল ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলে অলপমান কৰিলে মই কৰা নাই এইখিনি মানে মাহী ল'ৰাটোৱে কৰি দিছে আৰু লগত তো যাব ওলালে চাহ তাহ খালে আৰু ভাত পানী নাখালে তাৰপিছত এইফালে দেখিছেনে বাবুই চিপছ খাই আছে আলহী যোৱাৰ পিছত আমি ভাবিলোঁ পূজাৰ পৰা আহোঁগৈ জকি উঠা চাবলৈ আৰু কাম চাম কৰি আজৰি হ'লোঁ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব বাও ওলালে ৰেডি হ'ল আৰু মাহীও ওলালে এইফালে বাবুক মানে থৈ যাম বুলি ভাবিছোঁ মানে বাবুক শুৱাই থৈ গৈছে তাক নিলে দিগদাৰ হ'ব ৰাতি হ'ব যে সেইকাৰণে তাক শুৱাই থৈ গৈছোঁ আৰু আলহী চালহী গ'ল আৰু চব কাম চাম কৰি আজৰি হৈ ওলালোঁ এতিয়া তো আমাৰ লগতে আপোনালোকেও চাই থাকিব তেন্তে ব'লক